মজাকে মজা ছাগলী অলপ দিনত ফুল লগাইছিলোঁ যে পনীৰৰ ডিব্বাত চব ফুল লাগি আছে আৰু সেয়া কি ধুনীয়াকৈ ফুল লাগিছে আৰু সেয়া বহুতখিনি ফুল বেয়া হৈ গ'ল কাৰণ মই নাছিলোঁ পানী পোৱা নহ'লে আৰু আজিকালি যি ৰ'দ পপিলা আছে কি ধুনীয়া পপিলা আহিছে ফুল এবাৰ ভালকৈ নাই হোৱা একদম কেনেকৈ লাগি আছে কি গোটেইবোৰ ফুলিলে মজা লাগিব আৰু যোৱা বছৰ যেনেকৈ ফুলিছিলে এইবছৰ নাই ফুলা তেনেকৈ মাজতে ময়ো নাছিলোঁ আৰু যোৱা বছৰৰ ফুল অকণমান আপোনালোকক দেখুৱাইছোঁ এয়া নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আশা কৰিছোঁ সকলোৱে ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আজি মই আপোনালোকক বনাই দেখুৱাব বিচাৰিছোঁ পায়স কেনেকৈ কেৰাহী চাউল দি মেক্সিমাম বনায় জহা চাউল দি আজি মই কেৰাহী চাউল দি কেনেকৈ বনাওঁ এয়া আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ নিশ্চয় দেখি আপোনালোকে ভিডিঅ'টো দেখি ভাল লাগিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকক দেখাব বিচাৰিছোঁ চুলি সৰিলে ঘৰতে কেনেকৈ ট্ৰিটমেণ্ট কৰা যায় নিজৰ মেডিচাইন দি আৰু মেডিচাইন কেমিকেল কেনেকৈ চাওঁ আহক আৰু আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেয়া মই ৰঙা পিঁয়াজ এটা লৈ লৈছোঁ ৰঙা পিঁয়াজহে ল'ব বগা পিঁয়াজ নালাগে ল'ব আৰু এক টাইমৰ কাৰণে লৈছোঁ গতিকে এটা পিঁয়াজ লৈ লৈছোঁ আৰু পিঁয়াজখিনি এইভাগে কাটি লৈছোঁ বাকলি হেৰুৱাই মিক্সিত পিচি লৈছোঁ আপুনি পিয়নাটো পিচিব পাৰিব আৰু এইভাগে মিক্সিত পিচি লৈ চাকনিত লৈ লৈছোঁ মই এতিয়া ৰটো উলিয়াই ল'ম সেইভাগে চেপি লৈ লৈছোঁ আৰু এইভাগে ৰটো উলিয়াই এওঁক এতিয়া মই লগাই দিওঁ এয়া হ'ল অকণমান ওলালে এক টাইমৰ কাৰণে লগাইছোঁ গতিকে অকণমানহে লগাই লৈছোঁ উলিয়াই লৈছোঁ আৰু এও অলপ দিনৰ পৰা কৈ আছিলে চুলি সৰিছে বুলি পাছত দেখিছোঁ সেয়া মাজৰ ডোখৰ একেবাৰে নাইকিয়াই আৰু পিঁয়াজৰ সেইভাগে লগালে চুলি সৰা বন্ধ হৈ যায় কাৰণ মোৰ নিজৰ আছিলে তেনেকৈ 5 বছৰ আগত মোৰ চুলি বহুত সৰিছিলে মই পিঁয়াজ লগাই ভাল পালোঁ পিঁয়াজৰ লগাই ভাল পালোঁ সদায় লগাই ল'ব সেইভাগে এইক লগাই দিলোঁ পিঁয়াজৰ ৰস ৰাতিপুৱাই লগাই দিলোঁ একচুৱেলি দিনত 3 টাইম লগাব লাগে মই ৰাতিপুৱা আৰু ৰাতিকে লগাওঁ কাৰণ দুপৰীয়া এইক নাথাকে কামলৈ যায় মানে সময় নিমিলেগে গতিকে 2 টাইম লগাওঁ ৰাতিপুৱা 3 দিন ধৰি লগাই আছিলোঁ মই 3 দিনতে একেবাৰে নাইকিয়া হ'ল একেবাৰে চুলি নহৰে এতিয়া তাৰপিছত এতিয়া গা পা ধুই এতিয়া আপোনালোকৰ ওচৰত আহি গৈছোঁ আহক তেতিয়া গাইছ এতিয়া কেৰাহী চাউল দি পায়স বনাওঁ এতিয়া লৈ লৈছোঁ মই চাউল আধা কাপ কেৰাহী চাউল আৰু একদম মিহি চাউলখিনি ধুনীয়া চাউল আৰু গতিকে সেয়া লৈ লৈছোঁ আৰু এতিয়া মই আধা ঘণ্টা পানীত তিয়াই থ'ম সেইভাগে আৰু পানীত তিওৱাৰ পিছত এতিয়া মই আকৌ অকণমান পানীত এইভাগে বহাই দিছোঁ একদম অকণমান পানী দিছোঁ আৰু লগতে তেজপাত দিছোঁ আৰু কাজু বাদাম দি দিছোঁ পাৰিলে আপুনি কিচমিচ দি দিব আৰু পানী শুকোৱা হৈ গ'ল অকণমান আধা সিজি গ'ল চাউলখিনি তাৰপিছত এতিয়া দি দিছোঁ গাখীৰ এয়া গাখীৰ দি দিছোঁ 1 লিটাৰ গাখীৰ দি দিছোঁ আধা কাপ চাউলত আৰু সেয়া দি ভালকৈ সেইভাগে উতল আহিব দিছোঁ আৰু উতল আহিলে তাৰপিছত এতিয়া মই চেনি দি দিছোঁ চেনি আপুনি কিমান খায় এয়া হিচাপত কম বেছি দিব পাৰিব যদি বেছি ভাল পায় অকণ বেছিকৈ দি দিব যদি কম বেয়া পায় কমকৈ দি দিব আৰু তাৰপিছত চাউল অকণমান উলিয়াই লৈছোঁ সেইভাগে চাউলখিনি গলি যোৱা নাই গতিকে অকণমান এইভাগে উলিয়াই লৈছোঁ অকণমান ঠাণ্ডা হ'ব দিম সেইখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত মই সেইখিনি চাউল এতিয়া মিক্সিত পিচি ল'ম সেইভাগে এয়া ঠাণ্ডা হৈ গ'ল এতিয়া মিক্সিত পিচি লৈ লৈছোঁ আৰু এয়া হ'ল
মিক্সিত পিছা হৈ গ'ল এতিয়া মই সেইখিনি পিছা চাউলখিনি আকৌ ইয়াত পায়সত দি দিছোঁগৈ তেতিয়া ঘন হ'ব গেলগেলীয়া হ'ব ধুনীয়া হ'ব ভাল লাগিব আৰু পায়স সদায় গেলগেলীয়া হ'ব তেতিয়া ভাল লাগে চাউলখিনি গলি গ'লে ভাল লাগে আৰু কিছুমান গোটাকৈ আছে কিছুমান গলি গৈছে মানে অকণমান তেনেকুৱা টাইপৰ আৰু ভাল লাগে তাৰপিছত এতিয়া গেছটো বন্ধ কৰি দিলোঁ বন্ধ কৰাৰ পিছত মই ঘিউ দি দিছোঁ এইভাগে ঘিউ দি অকণমান দেৰি ঠাণ্ডা হ'ব দিলোঁ তাৰপিছত গৈ সেইভাগে মই পৰিৱেশন কৰি লৈছোঁ এটা বাটিত উলিয়াই লৈছোঁ আৰু এতিয়া মই ইয়াত দিম কাজু বাদাম আৰু সেইভাগে কাজু বাদাম দি দিছোঁ আপুনি কি ফল মূল ভাল পায় সেই ফল মূলখিনি দিব পাৰিব ইয়াত আৰু মই চেৰি দি দিছোঁ ইয়াতে আৰু সেইভাগে দি ধুনীয়াকৈ সেইভাগে পৰিৱেশন কৰিছোঁ চ' গাইজ যিসকলে সেইভাগে বনাইছে তেওঁলোকেতো গম পাবই বাট নজনাসকলৰ সুবিধা হ'ব আজি মই অকণমান বেলেগ ধৰণে মোৰ ষ্টাইলত বনালোঁ আৰু পায়স সেইভাগে কেৰাটি চাউল দি এতিয়া খাওঁ মজাকৈ মজা এতিয়া পায়স বনোৱা হৈ গ'ল তাৰপিছত আকৌ বনাইছোঁ দুপৰীয়াৰ কাৰণে এয়া বনাইছোঁ মটন বনাইছোঁ মটন এই মটনখিনি মাংসখিনি কুকাৰত বনাই ল'লোঁ তাৰপিছত মই ইয়াত মছলা মজাইছোঁ তাৰপিছত ইয়াত আলু দিম গতিকে আলুখিনি আগত মছলাতে দি লওঁ তেতিয়ালৈকে সিজি যাব আৰু পাছত মাংসখিনি দি দিম আজি ভালকৈ দেখুওৱা নাই কাৰণ ছাগলী মাংস বনোৱা ৰেচিপি আগত আপোনালোকক দিছোঁ গতিকে আজি দেখুওৱা নাই আৰু আলু কুকাৰত দি দিয়া নাই কাৰণ কি আজিকালি নতুন আলু গলি যাব গতিকে মছলাত মজাই লৈছোঁ আলুখিনি আজি অকণ উল্টাকৈ বনাইছোঁ তাৰপিছত মছলাত মজাই লৈ পাছতকৈ মাংসখিনি ইয়াত দি দিওঁ সেইভাগে বনাইছোঁ আজি কি ৰ'দ দিছে আৰু আমাৰ ভাল ইয়াত ঠাণ্ডা দিনত ৰ'দ কি ধুনীয়াকৈ খিৰিকীৰ পোহৰ পাই থাকোঁ ৰ'দৰ পোহৰ পাই থাকোঁ আৰু এয়া সেইভাগে বনাইছোঁ আজি আৰু এয়া হ'ল মছলাখিনি আলু দি লৈছোঁ এতিয়া মছলা মজোৱা হ'ল তাৰপিছত আলু দি দিলোঁ মাংসও দি দিলোঁ পানী অকণমান দি দিলোঁ এতিয়া ডিটেইল আজি আপোনালোকক দেখুৱাই নাই কাৰণ কেনেকৈ বনাইছোঁ কি মছলা দিছোঁ এভৰিথিং একো দেখুৱাই নাই কাৰণ কি আগতে ছাগলী মাংসৰ ৰেচিপি দিয়া হৈছে গতিকে আজি দেখুৱাই নাই আপোনালোকক আৰু এতিয়া এইখিনি উতলি থাকক ঢাকন দি দিম এতিয়া চ' গাইজ এতিয়া বনোৱা হৈ গ'ল তৰকাৰী বনালোঁ আৰু সেয়া মই ভাত লৈ লৈছোঁ আৰু সেয়া ছাগলী মাংসৰ তৰকাৰী চ' গাইজ কেনে লাগিছে জনাব আৰু যিসকলে সেইভাগে বনাইছে তেওঁলোকে গম পাবই বাট নজনাসকলৰ সুবিধা হ'ব এতিয়া খাইছোঁ মজাকৈ খাম এতিয়া মজা ছাগলী মাংস এনেকৈ হাতি পেলাই মজা লাগে ন ভিতৰত তেল থাকে জাল জ্বলা লৈছে নতুন আলু মজা লাগে খাই গৰম গৰম খাইছোঁ এতিয়া খাই ল'ম চ' গাইজ আজি ভিডিঅ'টো কেনে লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইয়াতে আমাৰ আকাশী মই নতুন ভিডিঅ'লৈ তেতিয়া বাই বাই